মদন গোপাল হৈ ক্লাছত বহি থাকো হৈ থম থম মদন গোপাল হৈ ক্লাছত বহি থাকো হৈ নোৱাৰো পঢ়িব নোৱাৰো ঘৰত তাকে কলে কিনো কৰো সৰু পথাৰ কলেজত লগাই ললো এবছৰ নহওঁতেই ওলাই দিলো ঘৰৰ ডাঙৰ বুলি বছৰ উঠে খং সৰুটো কিনো কবা সিও যে অভং সৰুটো কিনো কবা সিও যে অভং নোৱাৰো 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 আৰু পঢ়িব মই নোৱাৰো পদুমণি তিনিআলিত বহি থাকো চুৰতৰ ধোঁৱা কেনেকৈ নোৱাৰো ঘৰটো পকা কৰো সেয়াও আধা খেতিতে ধৰিছিলো সেয়াও আধা ঘৰটো পকা কৰো সেয়াও আধা খেতিতে ধৰিছিলো সেয়াও আধা যি এটা ঘটো মই সেয়াও আদায় বাদ দে এই সব লগত নাযায় নোৱাৰো 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 আৰু পঢ়িব মই নোৱাৰো পদুমণি তিনিআলিত বহি থাকো চুৰতৰ ধোঁৱা কেনেকৈ নোৱাৰো পঢ়া শুনা কৰিলেও একোৱেই লাভ নাই চৰকাৰী চাকৰিও কতো খালী নাই পঢ়া শুনা কৰিলেও একোৱেই লাভ নাই চৰকাৰী চাকৰিও কতো খালী নাই পঢ়া আৰু নপঢ়া একেই হ'ল সঁচাই এমএ বিএ পাছ কৰে পুৰিয়াব নাই কিনো যে কৰো ভাই কোনো ফালেই নাই কেনেকৈ থাকোনো মই এনেকৈ জীয়াই কেনেকৈ থাকোনো মই এনেকৈ জীয়াই নোৱাৰো 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 আৰু পঢ়িব মই নোৱাৰো সৰু পথাৰ কলেজত লগাই ললো এবছৰ নহওঁতেই ওলাই দিলো পদুমণি তিনিআলিত বহি থাকো চুৰতৰ ধোঁৱা কেনেকৈ